প্ৰিয় দৰ্শক, জনতাৰ চকুলৈ আপোনালোকক স্বাগতম জনাইছোঁ। 2024 চনৰ লোকসভা নিৰ্বাচনত বদৰুদ্দিন আজমলক বিদায় দিব ধুবুৰীবাসীয়ে। এই দাবী কংগ্ৰেছৰ বিধায়ক জাকিৰ হুছেইন চিকদাৰৰ। পুষ্পা ষ্টাইলত চেগুন কাঠ পৰিবহণ কৰি শ্ৰীৰামপুৰত গ্ৰেপ্তাৰ যুৱক। খোৱাপানীৰ বটল ভৰ্তি বাহন এখনত লুকুৱাই আনিছিল চেগুন কাঠ। ৰংগিয়াত উৎকোচ লৈ গ্ৰেপ্তাৰ চৰকাৰী কৰ্মচাৰী জ্যোতিময় বৰুৱা। তামুলপুৰৰ নাগৰিজুলি ICDSৰ কনিষ্ঠ সহায়কজনে চাকৰি দিয়াৰ নামত উৎকোচ বিচাৰি গ্ৰেপ্তাৰ হয়। পাকিস্তানৰ সৈতে স্পৰ্শকাতৰ তথ্য যোগানৰ অপৰাধত উৰিষ্যাত গ্ৰেপ্তাৰ অসমৰ নগাঁৱৰ এজন লোকজন বটদ্ৰৱাৰ ইকবাল হুছেইন বুলি জানিব পৰা গৈছে। শিলচৰৰ ক্লাছ 8ৰ এজন ছাত্ৰক নিজৰ সহপাঠীয়ে ছুৰীৰে হানি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কৰে। আঘাতপ্ৰাপ্ত ছাত্ৰজনক গুৰুতৰ অৱস্থাত শিলচৰ মেডিকেল কলেজ হস্পিটেলত ভৰ্তি কৰোৱা হয়। ৰাজ্যত আৰম্ভ হ'ল এক অসম যাত্ৰা। যোৱাকালি ধুবুৰীৰ পৰা এই যাত্ৰা আৰম্ভ কৰে AJPৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে। আজি দুপৰীয়া 1:30 পৰা আৰম্ভ হ'ব ভাৰত অষ্ট্ৰেলিয়াৰ এদিনীয়া শৃংখলা। মেচখন মোহালিৰ বিন্দ্ৰা ষ্টেডিয়ামত খেলা হ'ব আৰু খেলখনত অফ স্পিনাৰ ৰবিচন্দ্ৰ অশ্বিনে ভাগ লোৱাৰ সম্ভাৱনা আছে।